ইউটিউব চেনেল হিৰণ ব্লগ। তো আজি মোৰ বাৰ্থডে উপলক্ষে আজি এটা সৰু ব্লগ বনাইছোঁ। ব্লগটো বনোৱাৰ আগতে ধাবা এখনত সোমাই কিবা এটা খাই লওঁ, তাৰপিছত বনাম ভিডিঅ'। ব'ল। তো এতিয়া সোমাই গৈছোঁ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ, ব'লক। এতিয়া কি অৰ্ডাৰ দিওঁ চাই লওঁ। চিকেন ফ্ৰাইড ৰাইচকে অৰ্ডাৰ দি দিলোঁ। চিকেন ফ্ৰাইড ৰাইচ। এতিয়া ব'লক ভিতৰত বহোঁগৈ। ৰাজভাই কেনেকুৱা লাগিছে আজি? মজা। তো এতিয়া আমাৰ খানাটো আহিলে। এয়া ৰাজে ফটো মাৰিছে। এতিয়া ব'লক খানাটো আৰম্ভ কৰোঁ, নে কি কয়? ৰাজ দাস, মোৰ চেনেলটোৰ বিষয়ে অকণমান কৈ দিম। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, আৰু আমাক আৰু ওপৰলৈ উঠাই দিব। ই যিমান পইচা পাব আমি সিমান খাব পাম। আপোনালোকে তাক উঠুৱাই থকা, আমি তলতে বহি খাম আৰু। এতিয়া খানা আমি খালোঁ। এতিয়া আমি এয়া দেখিলে চব খালোঁ, খাই বহুত ভাল লাগিলে। এতিয়া ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া বাইকত উঠিলোঁ। এতিয়া ব'লক আৰম্ভ